ঐ কি হ'ব? মোৰ কি হয় ঠিক নাই, তোৰ কি হ'ব? মই সকলো ভগৱানৰ ওপৰতে এৰি দিছোঁ। পাৰ কৰালে কৰালেই, নকৰালে মৰিলোঁ আৰু। মোৰ কি হ'ব ঠিক নাই। মোৰো একেই হ'ব যেন পাইছোঁ। মাৰ প্ৰেছাৰ ষ্ট্ৰক হোৱাটো খাটাং। পঢ়িম বুলি ভাবি থাকোঁতেনে পৰীক্ষা পাৰ হৈ গ'ল। আজি ৰিজাল্ট দিব। মোক সেইজনীয়ে শেষ কৰি পেলালে। আচ্ছা, তই পৰীক্ষাৰ আগত প্ৰেম সাগৰত বুৰ মাৰি দিলি মানে? বুৰ মাৰিলোঁ মানে পানীৰ পৰা ওলাই আহিবলৈকে নাপালোঁ। হৃদয় ভাঙি চুৰমাৰ হৈ গ'ল একেবাৰে। তই ইমান প্ৰেমত পৰি গ'লি নে? পঢ়া শুনা চব বাদ দিলি? নপৰি পাৰোঁনে? যিটোহে মাত, পঢ়োঁ বুলি কিতাপখন মোকলাই ল'ব লাগে। আখৰ কমকৈ দেখোঁ, তাইৰ ছবিহে বেছিকৈ দেখোঁ। শেষ কৰি পেলালে মোক একদম। অঁ, তই পাছতহে গম পালি মানে তাইৰ মূৰত চুলি যিমান, বয়ফ্ৰেণ্ডো সিমান বুলি। ঠিকে আছে দে। আৰু কি? অঁ বোপাই, তহঁতৰ আজি হেনো ৰিজাল্ট দিছে। নৱপুতেকে ধুনীয়া ৰিজাল্ট কৰিছে। তহঁতৰ ৰিজাল্ট কি হ'ল? পালি নে নাই ৰিজাল্ট? অঁ খুৰা, মই চাওঁগৈহে। মই আহিছোঁ দেই, তই চাহ। তোৰ ৰিজাল্ট কি হ'ল ক আকৌ? মই ৰিজাল্ট চাওঁহে দেউতা। এতিয়ালৈকে চোৱাই নাই? চা সোনকালে চা। কি হ'ল? পালিনে নাই ৰিজাল্ট? এই ৰোল নম্বৰটো বিচাৰি পোৱা নাই, চাই আছোঁ। অঁ, মানে ফেইল কৰিলি? বাপেৰৰ মূৰত ধাৰ দুপাচি, তোক বাইক লৈ দিবলগীয়া হৈছে আপাচি। নহ'লে কলেজলৈ যাবলৈ লাজ পাওঁ, আত্মসন্মানত লাগে। বাপেৰৰ সন্মানৰ কথা কি চিন্তা কৰিলি? ঐ তেজখোৱা, বাপেৰৰ সন্মানৰ কথা কি চিন্তা কৰিলি? তোক আজি মই ঘৰৰ পৰা ওলা বুলি কৈছোঁ নহয়, ঘৰৰ পৰা ওলা। এই চালা কুকুৰ। অ' দেউতা, এবাৰ কাৰণে মাফ কৰি দিয়ক। মই এবাৰ পৰা ভালকৈ পঢ়িম। এবাৰ মোক মাফ কৰি দিয়ক। আইঅ' মৰিলোঁ। অ' দেউতা,